নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ইউটিউব চেনেল ৰিজুমনি নাথ। আশা কৰোঁ সকলোৱে নিশ্চয় ভালে আছে। আজি মই আপোনালোকৰ ওচৰলৈ এটি নতুন ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। ৰেচিপিটো বনাবৰ বাবে আমি লৈছোঁ গমাৰি গছৰ ফুল কেইটামান, অলপমান বেছিকৈ ল'ব। ফুলখিনি আমি অলপ টাইমৰ কাৰণে পানীত তিয়াই থ'ম। আমি পানীত এইকাৰণেই তিয়াই থৈ দিছোঁ যাতে ফুলখিনিত লাগি থকা ধূলি মাকতিখিনি ফুলখিনিৰ পৰা এৰাই যায়। সেয়েহে অলপ টাইম এনেদৰে পানীত তিয়াই ৰাখিছোঁ। ফুলখিনি তিয়াই ৰখা টাইমখিনিতে আমি এতিয়া মাছখিনি ভাজি ল'ম। মাছখিনি আমি ভাজিব দিছোঁ। মাছখিনি বাৰু গোটেইখিনি আমি এই ৰেচিপিটোত নিদিওঁ, বাকীখিনিৰে আঞ্জা বনাম আৰু মাছৰ মূৰটোৰে এই ৰেচিপিটো বনাম। ইতিমধ্যে আমি পানীৰ পৰা ফুলখিনিও আঁতৰাই ল'লোঁ, ভালদৰে ধুই লৈছোঁ এইখিনি। এতিয়া আমি মাছ ভজা কেৰাহীখনতে পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি আমি অকণমান টাইম ভাজি ল'ম, অলপ ৰঙচুৱা হোৱালৈকে। এতিয়া ইয়াতে দি দিছোঁ আমি জলকীয়া। আপোনালোকে জলকীয়া যিমান খায় সিমানখিনি দিব। মই ইয়াতে 3টা জলকীয়া দি দিছোঁ। আৰু এতিয়া ইয়াতে দি দিম আমি ধুই ৰখা এই গমাৰিৰ ফুলখিনি। এইখিনিও অলপ টাইম ভাজি ল'ম। এইখিনি আপোনালোকে যিমানখিনি দেখিছে এইখিনি ভজাৰ পিছত পমি অকণমান হৈ যাব। লাহে লাহে কমি গ'ল, চাওকচোন, আৰু কমিব বাৰু। সেইকাৰণে নিমখটো আমি লগে লগে দিয়া নাই, নহ'লে বেছি হ'ব। এয়া চাওক কিমান কমি গৈছে, কিমানখিনি আছিল এতিয়া কমি কিমান অকণমানি হৈ গ'ল। এতিয়া ইয়াতে আমি সোৱাদ অনুযায়ী নিমখ দিছোঁ, হালধি দিছোঁ অলপ কালাৰৰ বাবে। এইখিনি এতিয়া আৰু অলপ টাইম আমি ভাজি ল'ম। এইবাৰ দিছোঁ আমি অকণমান কলাখাৰ, বেছি নিদিওঁ যিহেতু বস্তু অকণমানেই কলাখাৰ দিছোঁ, নহ'লে খাব নোৱাৰিম, জিভা একদম কিবা হৈ যাব, সেয়েহে অকণমান দিছোঁ। এইখিনি কমি কিমান অকণমানি হৈ গ'ল চাওকচোন, একেবাৰে কেৰাহীৰ তলিতে থাকিল। এইবাৰ আমি ইয়াতে দি দিছোঁ ভাজি ৰখা মাছৰ মূৰটো। এইখিনি আৰু আমি 2 মিনিট ভাজি ল'ম। এইখিনি আমাৰ ভজা হৈ গৈছে। এতিয়া আমি ইয়াতে অলপ পানী এড কৰি দিছোঁ। এইখিনি আৰু অলপ টাইম আমি সিজাব লাগিব, পানীখিনি শুহি যোৱালৈকে। এইখিনি আমাৰ উতলিবলৈ আৰম্ভ কৰিছে। এতিয়া আমি ইয়াতে দি দিছোঁ থেতেলিয়াই ৰখা আদা এটুকুৰা। এইখিনি আমি আৰু অলপ টাইম সিজাই ল'ম। আদাৰ যিটো টেষ্ট তেতিয়াহে উঠিব। এনেও খাৰত বাৰু আদা লাগে, আদা নহ'লে খাৰ খাবলৈ ভাল নালাগে। জলকীয়া আদা এই দুটা বস্তু খাৰত একদম কম্পালচৰি। এইখিনি আমাৰ পানীখিনি শুহি গ'ল, এনেই অলপ আছে। এইখিনি পানীত থাকক বাৰু, একেবাৰে গোট মাৰিলেও ভাল নালাগিব খাই। এইখিনি এতিয়া আমাৰ ৰেডি হৈ গৈছে। বন্ধুসকল, এই ৰেচিপিটো কোনে কোনে খাই পাইছে কমেণ্টত জনাবচোন, আৰু নোপোৱাসকলেও বনাই খাই চাব বাৰু কেনেকুৱা লাগে। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ'সমূহ দিয়াৰ লগে লগে পায়।